Hello friends, মই wellness coach Jumi হয় আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই কথা পাতিম BMR মানে বেসেল মেটাবলিক ৰেটৰ ওপৰত আমি দিনটোত বহুখিনি কাম কৰোঁ যেনে ৱাকিং এক্সাৰসাইজ ফিজিক্যাল এক্টিভিটি যে কোনো যেনে ঘৰৰ কাম এইবোৰ যি কোনো ফিজিক্যাল এক্টিভিটি বহু কৰোঁ আৰু সেইবোৰত আমাক বহু ক্যালোৰিৰ প্ৰয়োজন হয় এইটো আপোনালোক সকলোৱে জানে কিন্তু BMR কি হয় এইটো হয়তো আপোনালোকে নাজানে আৰু মই আজি সেইটোৱে কম BMR মানে কি এইটো আপোনালোকক বুজাই দিম সেই কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে শেষলৈকে চাই যাওক কাৰণ এইটো জনাটো বহুত দৰকাৰ হয় BMR মানে বেসেল মেটাবলিক ৰেট মানে হল আমাৰ বডিটো যেতিয়া ৰেষ্টত থাকে তেতিয়াও আমাক কিছু পৰিমাণৰ ক্যালোৰি প্ৰয়োজন হয় আৰু আপোনালোকক যদি মই এক্সাম্পল হিচাপে ক'ব যাওঁ ধৰি লওক মই 24 ঘণ্টা কোনো ধৰণৰ মুভ নকৰাকৈ বহি আছো আৰু তেতিয়াও মোক কিছু পৰিমাণৰ ক্যালোৰি প্ৰয়োজন হ'ব আমাৰ ভাইটেল ফাংচনৰ কাৰণে মানে ডাইজেষ্টৰ কাৰণে ব্ৰিডিঙৰ কাৰণে ব্লাড সাৰ্কুলেশনৰ কাৰণে এনেকুৱা এক্টিভিটিবোৰৰ কাৰণে যেতিয়া আমাৰ বডিটো ৰেষ্টত থাকে তেতিয়াও আমাক কিছু পৰিমাণৰ ক্যালোৰিৰ প্ৰয়োজন হয় আৰু তাকে BMR বুলি কোৱা হয় যদি আপুনি weight loss weight gain বা weight maintainer প্ৰগ্ৰামত আছে তেতিয়াহলে অকল এইটোই ডিপেন্ড নকৰে যে আপুনি কিমান ক্যালোৰি বাৰ্ন কৰি আছে বা কিমান ক্যালোৰি আপুনি বডিত লৈ আছে ডিপেন্ড কৰিব আপোনাৰ BMR ওপৰত ইয়াৰ পৰা গম পোৱা গল যে আপুনি weight loss কৰিবৰ কাৰণে ক্যালোৰি বাৰ্ন কৰিব লাগিবইটো লগতে আপুনি BMR ওপৰতো লক্ষ্য কৰিব লাগিব আৰু BMR সকলোৰে বেলেগ বেলেগ থাকে যিবোৰৰ বেছি থাকে সেইবোৰৰ ৰিজাল্টবোৰ ফাষ্ট আহে আৰু যিবোৰৰ কম থাকে সেইবোৰৰ ৰিজাল্টবোৰ অকমান স্লো আহে সো যিবোৰৰ ৰিজাল্টবোৰ স্লো আহে তেওঁলোকে বুজাটো দৰকাৰ যে তেওঁলোকৰ BMR বোৰ কম আছে বডিত আৰু তেওঁলোকে অকমান ধৈৰ্য ধৰাটো প্ৰয়োজন So friends, ভিডিওটো কেনে লাগিল জনাব নাপাহৰিব যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি আপোনালোকৰ কিবা কোৱেশ্চন আছে যদিও ক'ব আৰু যদি ভাল লাগিছে নে বেয়া লাগিছে সেইটোও কৈ দিব যদি ভাল লাগিছে তেতিয়াহলে আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নেক্সট ভিডিওত আকৌ লগ পাম আৰু আপোনালোকৰ কিবা জানিব আছে যদি মোক কমেন্ট বক্সত কৈ দিব নেক্সট ভিডিও মই আকৌ সেইবোৰৰ উত্তৰ লৈ আপোনালোকৰ ওচৰত আহিম